নমস্কাৰ সকলোলৈ, আশা কৰিছোঁ সকলোৰে ভালে আছে। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে আলোচনা কৰিলোঁ, অসমীয়া বিষয়টিৰ যিটো চিলেবাছ মতে। এতিয়া আমি দুজন মনীষীৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ, পদ্মনাথ গোহাঁইবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। যিসমূহ নোট দেখুওৱা হৈছে, সেইবোৰ নোট 2019 চনৰ মোৰ টেটৰ প্ৰস্তুতিৰ বাবে বনোৱা নোট। যথেষ্ট উপকৃত হৈছিলোঁ আৰু সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, গতিকে আপোনালোকৰ কাৰণে সহায়ক হ'ব বুলি আশা কৰিছোঁ। প্ৰস্তুত কৰা নোটখিনি দুয়োখন পেপাৰৰ কাৰণে সমানে প্ৰযোজ্য, চেলেবাছৰ মতে LP আৰু UPৰ কাৰণে, গতিকে আশা কৰিছোঁ আপোনালোকৰ সহায়ক হ'ব। প্ৰশ্নবোৰ এইখিনিৰ ভিতৰতে আহিব, গতিকে আৰম্ভ কৰোঁ। প্ৰথমে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আলোচনা কৰিম। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিলে 1864 চনৰ 14 অক্টোবৰত নগাঁও জিলাৰ যিটো আহতগুৰিৰ ওচৰৰ লুইতৰ বুকুত। তেখেতৰ জন্ম নাৱৰ ওপৰত হৈছিলে, সেইটো কাৰণে তেখেতে নিজকে ভূমিষ্ঠ নহয় নৌকাস্থ হৈছিল বুলিহে ক'ব খোজে। যি কি নহওক, লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাকৰ নাম আছিলে, পিতৃৰ নাম আছিলে দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিলে থানেশ্বৰী বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ কলিকতাৰ পৰা BA পাছ কৰিছিলে আৰু তেখেতে জোনাকী কাকতখনৰ পৰাই তেখেতৰ সাহিত্যিক জীৱনৰ পাতনি মেলিছিলে, য'ত লিটিকাই, নুমল, পাচনি, চিকৰপতি, নিকৰপতি এই ধেমেলীয়া নাটবোৰে প্ৰকাশ পাইছিলে। আৰু আলোচনী আছিলে বাঁহী, যিখন প্ৰকাশ পাইছিলে 1920 চনত। আৰু ঐতিহাসিক নাটকবোৰৰ ভিতৰত আছিলে চক্ৰধৰ সিংহ, বেলিমাৰ, জয়মতী এই তিনিওখন। আৰু চুটিগল্প আছিলে সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি, কেহুকলি আদি। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তিসকলৰ ভিতৰত এজন, আৰু বাকী দুজন হৈছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। এইখিনিতে আপোনালোকক জনাই থওঁ। আৰু একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী, মনত ৰাখিব। একমাত্ৰ উপন্যাস পদুম কুঁৱৰী 1995 চনত প্ৰকাশিত হৈছিলে। আৰু কবিতা পুথিখনৰ নাম কদমকলি, মনত ৰাখিব চেষ্টা কৰিব। আৰু জীৱনী গ্ৰন্থবোৰ হ'ল ডাঙৰীয়া দীননাথ বেজবৰুৱা, শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ, মোৰ জীৱন সোঁৱৰণি এইকেইখন। আৰু তত্ত্বমূলক ৰচনাসমূহ হৈছে তত্ত্বকথা, কৃষ্ণকথা, বাখৰ, কামত কৃত্য লভিবৰ সংক্ষেপ, ভগৱত কথা ইত্যাদি। আৰু সাধুকথাবোৰ হৈছে খুবেই জনপ্ৰিয় সাধুকথাসমূহ, ককাদেউতা আৰু নাতি ল'ৰা, বুঢ়ী আইৰ সাধু আদি। আৰু শিশু গ্ৰন্থ কেইখনমান লিখিছিলে, সেইবোৰ হৈছে জুনুকা, হাঁহি ধেমালি সেইবোৰ। আৰু কিছুমান ছদ্মনাম লৈও লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই, সেইবোৰ হৈছে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বৰুৱাৰ ভাবৰ, বুৰবুৰণি, বুলনি, উভতনি ইত্যাদি। ধেমেলীয়া পুথিবোৰতো ক'লোৱেই, তথাপিও আকৌ এবাৰ কৈ দিছোঁ। ধেমেলীয়া পুথিসমূহ হৈছে নুমল, পাচনি, লিটিকাই, চিকৰপতি, নিকৰপতি সেইবোৰ। আৰু উপাধিটো আমি কি উপাধিৰে লক্ষ্মীনাথ বেজবৰুৱাক আমি বিভূষিত কৰিছোঁ। সাহিত্যৰথী বুলি কওঁ আমি, ৰসৰাজ বুলিও কয়। গতিকে এইখিনিয়েই। আৰু গুৰুত্বপূৰ্ণ কথা এটা, 1924 চনৰ সাহিত্যসভাৰ 7ম গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই। সেইখিনিয়েই। গতিকে ইয়াতে সকলোবোৰ কথা ছিষ্টেমেটিকেলি আলোচনা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকৰ কাৰণে সহায়ক হ'ব। এতিয়া আমি নেক্সট পদ্মনাথ বৰগোহাঁইৰ বিষয়ে আলোচনা কৰিম। ইয়াতো একেখিনিয়ে কথা, পদ্মনাথ গোহাঁইবৰুৱাৰ বিষয়ে ছিষ্টেমেটিকেলি ধুনীয়াকৈ লিখি থৈছোঁ, গতিকে আপোনালোকে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। আপোনালোকে বেছি গভীৰলৈ গৈ বেছি কনফিউজ হ'ব দৰকাৰ নাই, যিখিনি কথা এইখিনিতে আপোনালোকে ছিষ্টেমেটিকেলি পঢ়ি লিখি থ'লে হ'ল। গতিকে পদ্মনাথ গোহাঁইবৰুৱাৰ জন্ম হৈছিলে 1871 চনত, লখিমপুৰ নকাৰীত জন্ম হৈছিলে। আৰু মৃত্যু 1946 চনত তেজপুৰত। আৰু তেখেতৰ পিতৃৰ নাম আছিলে ঘীণাৰাম বৰুৱা, মাতৃৰ নাম আছিল লম্বী দেৱী। আৰু পদ্মনাথ গোহাঁইবৰুৱাৰ প্ৰাথমিক শিক্ষা সমাপ্ত কৰিছিল লখিমপুৰতেই। আৰু এখেতক অসমীয়া সাহিত্যৰ নৱন্যাস আন্দোলনৰ গুৰি ধৰোঁতা বুলিও জনা যায়। আৰু এখেতৰ উপন্যাসসমূহ হৈছে ভানুমতী, প্ৰথম উপন্যাস, লাহৰী, বিজুলী, যিটো নেকি বিজুলী আলোচনীত প্ৰকাশিত হৈছিলে। ভানুমতী উপন্যাসখন মুক্তি পাইছিলে 1891 চনতে। আৰু দ্বিতীয় উপন্যাসখন হৈছে লাহৰী। ভানুমতী উপন্যাসখন হৈছে অসমীয়াৰ প্ৰথম উপন্যাস, আপোনালোকে মনত ৰাখিব, এইটো অতি গুৰুত্বপূৰ্ণ। অসমীয়া প্ৰথম উপন্যাস হৈছে ভানুমতী, গতিকে মনত ৰাখিব। আৰু পৌৰাণিক নাটক হৈছে বাণ ৰজা। আৰু ঐতিহাসিক নাটকসমূহ হৈছে সাধনী, জয়মতী, গদাধৰ, লাচিত বৰফুকন এইকেইখন। আৰু ধেমেলীয়া নাটক হৈছে টেটুন তামুলী, ভূত নে ভ্ৰম, গাঁওবুঢ়া ইত্যাদি। কবিতা পুথিসমূহ হৈছে জোৰণী, ফুলৰ চানেকি, লীলাকাব্য এইকেইখন। আৰু তত্ত্বমূলক পুথিসমূহ হৈছে বুৰঞ্জী ভূত, নীতি শিক্ষা পৰিদৰ্শন, জীৱনী সংগ্ৰহ এইকেইখন। আৰু আত্মজীৱনীখন হৈছে মোৰ সোঁৱৰণি, এখেতৰ নিজৰ আত্মজীৱনী, যি আত্মজীৱনীখন আধৰুৱা হ'ল বুলি জনা যায়। আৰু সম্পাদনা কৰিছিল, কোনটো সম্পাদনা কৰিছিল, উষা নামৰ
আলোচনীখন সম্পাদনা কৰিছিলে 1907 চনত, যিটো উষা মুক্তি লাভ কৰিছিলে, আৰু বিজুলীও 1890 চনত, আৰু আসাম বন্তি নামৰ কাকতখনো সম্পাদনা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাই। আৰু সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি ক'ব গ'লে 3 খণ্ডত ৰচিত শ্ৰীকৃষ্ণ নামৰ গ্ৰন্থখনেই উল্লেখযোগ্য সাহিত্যিক জীৱনৰ যিটো পদ্মনাথ গোহাঁই বৰুৱাৰ কীৰ্তিস্তম্ভ বুলি ক'ব লাগিব। আৰু 1800 সাহিত্য সভাৰো প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা, যেনেকৈ 1917 চনত সাহিত্য সভা গঠন কৰা হৈছিলে, অসম সাহিত্য সভা। তাৰে প্ৰথম সভাপতি আছিল আমাৰ পদ্মনাথ গোহাঁই বৰুৱা। গতিকে ইয়াতে সামৰণি মাৰিছোঁ। চেলেবাছ মতে আকৌ পৰৱৰ্তী 2জন সাহিত্যিকৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টি আপোনালোকৰ কাৰণে সহায়ক হ'ব বুলি আশা কৰিছোঁ। যদি ভিডিঅ'টি ভাল পাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।